আজি আমি আহিলোঁ আমাৰ হেমন্ত মজুমদাৰ দাৰ ঘৰলৈ। আমি তেখেতৰ জাৰ্চি গাই ফাৰ্মখন চাবলৈ আহিলোঁ। আপোনালোকে চাই যাব। এয়া হ'ল আমাৰ হেমন্ত দাৰ জাৰ্চি গাই ফাৰ্ম। প্ৰায় 30জনীমান গাই আছে জাৰ্চি গাই। আপোনালোকে চাই যাব। এজনী এজনী মহৰ নিচিনা দেখা পায়, ডাঙৰ ডাঙৰ মহৰ নিচিনা। তেখেতে বহুত কষ্ট কৰি এই ফাৰ্মখন বনাইছে। আপোনাৰ খেৰ খাই আছে। অলপ পিছতে দানা দিব। মাজতে খেৰ দিয়া ঠাইবিলাক ধুনীয়াকৈ বহলকৈ ৰাখিছে। ফেনৰ ব্যৱস্থা কৰি দিছে। ইয়াতে দমকলৰ ব্যৱস্থা ৰাখিছে ফাৰ্মতে। কিমান দিয়ে গাখীৰ? ৰাতিপুৱা 7 লিটাৰ 7.5 লিটাৰ দিয়ে। ভাটিবেলা 5 লিটাৰমান দিব। 2 টাইম খায় নে? 2 টাইম। প্ৰথমতেতো ৰাতিপুৱা নতুন যেতিয়া থাকে 10-11 লিটাৰ এবাৰতে দিয়ে। হয় নেকি? 10-11 লিটাৰ এবাৰতে দিয়ে। কেইবাৰ দিছে এতিয়ালৈ? সি বহুত পোৱালি দিলে। মই এইজনী কিনি আনিছিলো বেলেগৰ পৰা। ইয়াত আহি 5টা পোৱালি দিলে এতিয়ালৈ। বেলেগৰ পৰা আনোতে দেখিছো বুঢ়ী কিন্তু তথাপিও এতিয়ালৈ 5টা পোৱালি। আপুনি প্ৰথম আৰম্ভণি কেইজনী গাই কৈছিলে? 2জনী। প্ৰথম এজনী আনিলো, তাৰপিছত এমাহমান পিছত এজনী আনিছো। চিঞৰি পোৱালি সহায় আনিছিলো লগত। সেইজনী কিমান টকা খৰচ হৈছিলে আপোনাৰ? সেইকেইজনী প্ৰথম এজনী অনাজনী 23,500 টকাত আনিছো লগত চিঞৰি পোৱালি। তাৰপিছত আৰু এজনী আনিছিলো এইচে বাৰু কলা বগা, সেইজনী 27,500 টকাত আনিছিলো। তাৰ পোৱালিটো একে ধুনীয়া ডাঙৰ আছিলে। এতিয়া আমাৰ টোটেল কেইজনী হৈছে গাই? টোটেল সৰু ডাঙৰ মিলাই 35টামান আছে। এতিয়া আমি গাখীৰ কেইজনী খাই আপুনি? এতিয়া 17জনী মিলাই কেইলা গাখীৰ লৈ দিয়ে আপোনাৰ? দিনটো তেতিয়া 150 লিটাৰ হয়। 150 লিটাৰ। সেইটো চাপ্লাই ক'লৈ দিয়ে? আমাৰ চিতা জখলাত যায়। লিটাৰ কিমানকৈ দিয়ে? 45 টকা। 45 টকা। আপোনাৰ মান্থলি ইনকাম কিমান আহে বাৰু আইডিয়া এটা? মান্থলি তেনেকা হেৰি কৰিব নোৱাৰো, তাৰমানে দানাৰ দামটো বেছি আছে যে এতিয়া মানে ইমান পইচা হেৰিটো নাহে, খুব কম আহি আছে। ধৰক মাহত এতিয়া 30,000 আহি আছে বুলি ধৰিলে হ'ল আৰু দিনে 1000কে আহি আছে। দানাৰ দামটো বেছি হোৱাৰ কাৰণে মানে হেৰি নহয়, প্ৰফিটটো কম দেখা পোৱা গৈ আছে। আগৰ নিচিনা যদি দানাৰ দামটো 800 টকা বা 850 এনেকা হ'লে হয়তো এতিয়াতো মোৰ বহুত পইচা। কিনি অনা কেইজনী আৰু নিজৰ ঘৰতে পোৱালি হোৱা কেইজনী? এতিয়াতো কিনি অনা মানে কিছুমান কি হয়, যিবিলাক গৰু নেকি অলপ হেৰি হৈ যায় সেইকেইটা উলিয়াই দিওঁ, আকৌ তাৰ সলনি বেলেগ গৰু মই সোমোৱাই দিওঁ। সেইকাৰণে মেইন ধৰক বুঢ়ী গৰু বুলি ক'বা ঘৰতে একেৰাহে থাকি থকা এইজনীয়ে হৈছে 14 পিয়ন হ'ল মোৰ তাত। এই ৰঙাজনী 14 পিয়ন হ'ল। এতিয়া 15 নম্বৰত বেজি লাগিলে। এইজনী বৰ্তমান কেইলা গাখীৰ দি আছে? এতিয়া ৰাতিপুৱা 7 লিটাৰমান দিয়ে, আবেলি 4 লিটাৰমান দিব। মানে গোটেই কেইজনী ধৰ 7 লিটাৰ তলত নিদিয়ে চাগে প্ৰায়? গোটেই গাই কেইজনী ধৰ ৰাতিপুৱা গোটেইবিলাকে নিদিয়ে। এইকেইটাতো দিয়ে 7ৰ ওপৰতে আছে। এইজনী বেছি আছে। এইটো এতিয়া ৰাতিপুৱা 14 লিটাৰমান দিছে। 14 লিটাৰমান দিছে। বাকী ইয়াতে এই 2জনী আছে 7 লিটাৰমানকে দিয়ে। আৰু এইজনী 6 লিটাৰমান দিব। এইজনী কম দিয়ে। এনে আপোনাৰ ডেইলি খৰচ কিমান হয় বাৰু? ডেইলি মিনিমাম 5,000 টকাটো খৰচ আছে। 5,000 খৰচ, বেছি হ'লেও কম নহয়। ঠিকে আছে। আপোনাৰ এতিয়া কেইবছৰ হ'ল এনে ফাৰ্ম খোলা? 15 বছৰ চলি আছে। আপুনি অকল গাইখিনিকে চোৱা চিতা কৰে আৰু বেলেগ কামো কৰে? বেলেগ সৰু সুৰা পথাৰ কামখিনি অলপ চলপ চলে আৰু পথাৰ কাম। ঠিকে আছে। মানে আমাৰ এই বৰ্তায়ো তেখেতেও মানে গাই ৰাখিছে। তেখেতৰ মানে বহুত চেষ্টা কৰিছে, মানে তেখেতেও চেষ্টা কৰিলে নোৱাৰা কাম নাই, হ'বই আৰু নোহোৱা কাম নাই, হ'বই। তেখেতেও মানে কৈ আছিলে যে গৰু এই গাই গৰু আপোনাৰ গাইখিনিৰ কথা। ময়ো মানে আনিছিলো, কিন্তু মোৰ বৰ্তমান এজনী আছে। মানে হয়তো চাইকেল গৰুকেইটা অকণমান মোৰ ভয় লাগে, খুব লাভ মাৰা বা হেৰিটো অলপ উৎপত্তিয়া হয়। যেনেকৈ মানে লালন পালন কৰোঁ তেনেকৈ লালন পালন কৰিব পৰা নাই। সেইটো কাৰণে হয়তো মোৰ মানে এনে 3জনী আছিলে, তাই 2জনী মানে মৰিলে আৰু এতিয়া এজনী আছে। মানে এতিয়া আমাৰ
বৰ্তাই মানে বিশেষকৈ মুখ্য ভূমিকা লৈছে মানে এই গাঁৱত ধৰ আপোনাৰ ধৰণকে গাই ধৰক আপোনাৰ ধৰণৰ হ'ব হৈ নাই যাব হ'ব দুই তিনিজনকে গোটাই দুই বোলে এজনীৰ পৰা লাহে লাহে আমিতো এনেকা বেছিকে পোহা নাছিলো এজনীৰ পৰাইতো লাহে লাহে হয় হয় বাঢ়ি গৈ গৈতো এনেকা হৈছে ন চেষ্টা কৰিলে নোহোৱা কাম নাই হ'বই বিশেষকৈ মানে আমাৰ ধৰণৰ যিবিলাক নিবনুৱা আছে তেখেতলোকৰ কাৰণে মানে এইটো মানে ভাল এটা পদক্ষেপ হয় যদি ল'ব বিচাৰে সেইটোৱে গতিকে- কেতিয়াবা অলপ হেৰি তাৰতম্য হয় পইচা কেতিয়াবা নাপাব পাৰে হয় হয় দানাৰ কাৰণে হেৰি হৈ যায় হয় হয় সেইবিলাকত যদি ধৈৰ্য ধৰি থাকে তেতিয়াহে থাকিব যে মোৰ এতিয়া নোৱাৰিম আৰু পুহিবা এনেকা যদি মনত এটা ভাৱ আহি যায় তেতিয়াহ'লে নহ'ব একে শেষ হৈ যাব আমিতো কিমান ঘাট প্ৰতিঘাত পাৰ হৈ আহি আছো বুলি ক'ব লাগিব এনে আপুনি ধৰ বেংকৰ লগত এতিয়া যোগাযোগ কৰিছিল নেকি? বেংকৰ ঋণ লৈছো মই লৈছে। আগতেতো মই প্ৰায় বেংকতে লোন লোৱা হৈছে মই হয়। প্ৰথমতে ষ্টেট বেংকৰ পৰা লৈছিলো মই DIC লোন লৈহে গৰু আৰম্ভ কৰিছিলো হয় 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 DIC লোন ললো তাৰপিছত পাঞ্জাৱ বেংকত ললো হয় হয় তাৰপিছত গ্ৰামীণত ললো চব 1 লাখ লৈছো সেইকেইটা হয় হয় চব ক্লিয়াৰ সেইকেইটা লোন হয় তাৰপিছত UBI পৰা ললো 5 লাখ টকা সেইটোও ক্লিয়াৰ কৰিলো হয় তাৰপিছত এতিয়া আকৌ UBI পৰা হেৰি 8 লাখ আমাৰ ছ'চাইটিয়ে লৈছিলে হয় হয় ছ'চাইটিয়ে লৈ 8 লাখ টকা 8,70,000 টকা হয়। তাৰে 4.5 লাখ পালো হয় বাকীখিনি তাত ছ'চাইটিত জমা আছে এইটো ঘৰটো বনাওঁতে মই এইটো হয়। পইচাটো ইয়াত কটাইছো হয়, এই ঘৰটো মানে কিমান দিন হৈছে আপোনাৰ যোৱা জানুৱাৰী 1 তাৰিখে গৰু ইয়াত উঠাইছো মই হয় নেকি? এতিয়া এবছৰ হোৱাই নাই ইয়াত এবছৰ উঠোৱা ঘৰটো বনাওঁতে আপোনাৰ কিমান খৰচ হ'ল ইয়াতে 19 লাখ অলপ বেছিয়ে গৈছে হয় হয় হ'ব গোটেই ৰাউণ্ড একে তলৰ পৰা ধৰি আপুনি ওপৰত যে ৰাখিম বুলি হেৰি কিহৰ কাৰণে ভাবিলোঁ এইটো বহুত কথা ভাবি হেৰি কৰিছো হয় বানপানীও হ'ব পাৰে হয় আৰু চাফ চিকুণ কৰিবৰ কাৰণে এতিয়া মোৰ মানুহ নালাগে আগতে কি হৈছিল এই গোবৰবিলাক যে হয়। চাঙিত উঠাই দাঙিছো মানুহে দেখিয়ে বেয়া লাগে কিমান গোবৰ হয় হয় এই গোবৰবিলাক পেলাওঁতে বহুত হয়। কষ্ট হয় সেইটো কাৰণে মই এইটো ওখ কৰাৰ কাৰণটো সেইটোৱে আৰু এইটো কাম কৰিম বুলি আপোনাৰ মনত কেনেকৈ আহিলে ভাবটো সেইটো মোৰ এটা সপোনেই আছিল এদিন এনেকা এটা গোহালি বনাম বুলি হয় হয় সপোনে আছিল আৰু ভগৱানক প্ৰাৰ্থনা কৰি আছিলোঁ এইটো মানে মই এদিন এটা এনেকা ডাঙৰ গোহালি এটা এনে আপুনি সপোন আছিল ক'ৰবাত দেখিছিল নেকি বা এনেকুৱা আমাৰ অসমতে এনেকুৱা অসমতো মই দেখা নাই কিন্তু মই হাৰিয়ানা যাওঁতে হয়। দেখিছো কিন্তু ভেটি এনেকা ওখ নহয় হয় চাপৰ আছে কিন্তু ঘৰবিলাক এনেকা ডাঙৰ ডাঙৰ আছে হয় বহুত ওখ ওখ সেই ঘৰৰ চালিবিলাক হয় সেই তাতহে দেখিছো হয় তাততো গৈ পেলাই এনেকা নাবান্ধে এৰি থৈ দিয়ে চব এৰি দিয়া থাকে লগতে আপোনাৰ লগতে আপোনাৰ বাইদেউ ইয়াত সহযোগ কৰে নে কয় আনাৰ পৰা কৰিয়ে আছে প্ৰধান ভূমিকা চব আনাৰ গোবৰ পৰা পানী মই নাথাকিলে সি গোবৰ পানী চব টানিব লাগিব দানা চানা সিজাই আছে এনে দিনটোত কেইবাৰ আপুনি দানা যোগান ধৰে তিনিবাৰ দিনটোত তিনিবাৰ হয় এনেই হেৰি মই এইখিনি সময়ত মই আপোনালোকে যেনেকুৱা ধৰণৰ মানে সাক্ষাৎকাৰ গ্ৰহণ কৰিছে মই তেখেতলৈ ডেকা ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে মই এটা কথা যে মই মজুমদাৰ ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ যে সাধাৰণতে গাখীৰ পৰিমাণ অনুসাৰে কোনবিলাক গাইক কেনেধৰণৰ মানে আহাৰ যোগান দিয়া হয় বা কি কি দানাৰ ওপৰত দানা গৰুজনী যেনেকে গাখীৰ দিব তেনেকা তাৰ ওপৰত দানা দিব লাগিব নহ'লে যেনে ধৰক গৰুজনী হেৰি নাথাকিব যেনে ধৰক আপোনাৰ এজনী গৰু ধৰি লওক 15 লিটাৰ বা 20 লিটাৰ পৰিছে সেই গাইজনীক আপুনি কিমান পৰিমাণৰ আহাৰ প্ৰস্তুতি কৰিব 15 লিটাৰ দিয়াজনী মিনিমাম দিনটো 6 কেজি দানা দিব লাগিব তাক কেঁচা ঘাঁহ লাগিব যথেষ্টখিনি কেঁচা ঘাঁহ দিব পাৰিলে ভাল গাখীৰৰ হেৰিটো ঠিক থাকিব স্বাস্থ্য ঠিকে থাকিব এনেই কেঁচা ঘাঁহটো কিমান পৰিমাণৰ খেৰ কিমান পৰিমাণৰ বা দানা কিমান পৰিমাণৰ দিব বিচাৰে দিনটো কেঁচা ঘাঁহটো 10 কেজিমান দিলে হৈ যায় এয়া তেখেতৰ গৰুৰ কাৰণে ৰখা খেৰ বহুত ওখ বহুত খেৰ হয় এইটো হ'ল তেখেতৰ পদূলি দুয়ো চাইডে খেৰ ৰাখিছে এইটো ঘৰলৈ সোমাই যোৱা বাট সেইটো হ'ল ঘৰ আজি আমাৰ হেমন্ত মজুমদাৰ ঘৰত আহি তেখেতৰ যি জাৰ্চি গাই ফাৰ্ম সেই ফাৰ্মখন চাই সঁচাকৈ আমি অনুপ্ৰাণিত হৈছোঁ আমাৰ নিচিনা নিবনুৱা যুৱকবিলাকে চাকৰি পিছতে ঘূৰি নুফুৰি এনেকুৱা এখন জাৰ্চি গাই ফাৰ্ম খুলি ল'লে হয়তো তেখেতে নিজকে এজন স্বাৱলম্বী হ'ব পাৰিব আজি আমাৰ হেমন্ত মজুমদাৰে প্ৰথম 2জনী গাই লৈ এই ফাৰ্মখন আৰম্ভ কৰিছিলে এতিয়া 2জনী ঠাইত তেখেতৰ 35জনী গাই যদিও 35জনী গাই আছে তাই 17জনী গাখীৰ খায় এই 17জনী গায়ে বৰ্তমান
তেখেতে সেয়া 35 প্ৰায় 150 লিটাৰ গাখীৰ তেখেতে ডেইলি আপোনাৰ সীতা জখলালৈ ছাপ্লাই দি আছে। 150 লিটাৰ গাখীৰ তেখেতে 45 টকাকৈ হ'লে আপোনাৰ প্ৰায় 6,000 ওপৰত ডেইলি টকা পায়। ডেইলি 6,000কৈ হ'লেও আপোনাৰ মাহত তেখেতে 1,80,000 পায়। এই 1,80,000 তেখেতে নাই কমেও আপোনাৰ ডেইলি খৰচ তেখেতৰ 5,000 হয়, আপোনাৰ মান্থলি খৰচ হ'ব তেখেতৰ 1.5 লাখমান টকা। সেই খৰচখিনি কৰিও তেখেত 30-35,000 বৰ্তমান প্ৰফিট পাই আছে। আৰু 17জনী গাইহে বৰ্তমান খাইছে আৰু 15-16জনী বাকী আছে। সেইকেইজনী বৰ্তমান 2জনী গাভিনী পৰি আছে আৰু 2জনী চিঙৰি আছে। সেনেকৈ কৰি মানে আৰু 16জনী গাই বাকী আছে। সেইকেইজনী গায়ো যেতিয়া খীৰাব তেতিয়া হয়তো তেখেতে এতিয়া 35,000 টকা প্ৰফিট পাইছোঁ, তেতিয়া হয়তো আৰু 35,000 পায়, এতিয়া 70,000 মাহিলী ইনকাম তেখেতে পাই থাকিব। গতিকে আমি তেখেতৰ নিচিনাকৈ প্ৰথম আৰম্ভণি কৰি পিছলৈ আমি সৰহ কৰি গাই আমি ল'ব পাৰিম। গতিকে আমি আমাৰ যিসকল নিবনুৱা মানুহ তেখেতলোকক আমি অনুৰোধহে জনাওঁ, আপোনালোকে চাকৰি বিচাৰি ঘূৰি নুফুৰি এনেকুৱা এখন ফাৰ্ম খুলি মান্থলি 50-60,000 টকা ইনকাম হোৱাৰ ব্যৱস্থা এটা কৰি লওক। আৰু মোৰ তেনেকৈ ভিডিঅ' বনোৱাৰ অভ্যাস নাই, আজি মই এইটো ফাৰ্ষ্ট বনালোঁ। গতিকে মই ইউটিউবত দিম বুলি ভবা নাছিলোঁ, কিন্তু যিখন জাৰ্চি গাই ফাৰ্ম সেই ফাৰ্মখন দেখি সঁচাকৈ বহুত ভাল লাগিল। গতিকে এই ভিডিঅ'টো চাই হয়তো কোনোবাই অনুপ্ৰাণিত হৈ ফাৰ্ম খোলাৰ কথা এটা মনতে ভাবিব পাৰে। সেইকাৰণে আজি এই ভিডিঅ'টো মই ইউটিউবত আপলোড দিলোঁ। যদি এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।